নমস্কাৰ বন্ধুসকল আজি মই আসাম ৰিক্ৰুটমেন্টৰ কাৰণে স্বাস্থ্য সেৱা সম্পৰ্কীয় কেইটামান প্ৰশ্ন উত্তৰ আপোনালোকৰ মাজলৈ লৈ আহিছো প্ৰশ্নসমূহ হল 1 নম্বৰ বিশ্ব ৰেড ক্ৰছ দিৱস কোন তাৰিখে পালন কৰা হয় চাৰিটা অপচন দিয়া আছে অপচন এ 4 মে বি 12 অক্টোবৰ সি 10 এপ্ৰিল ডি 14 জুন উত্তৰটো হ'ব 4 মে এ ইজ দা ৰাইট আনসাৰ 2 নম্বৰ প্ৰশ্নত কৈছে বিশ্বৰ স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত Option A America, Option B England, Option C Geneva, or Option D Australia. উত্তৰটো হ'ব জেনেভাত C is the right answer. 3 নম্বৰ প্ৰশ্নত কৈছে ৰামচৰিত মানস নামৰ কিতাপখন কোনে লিখিছিল Option A কবিৰ B ৰামদাস C তুলসীদাস আৰু D শংকৰাচাৰ্য উত্তৰটো হ'ব তুলসীদাস C is the right answer. 4 নম্বৰ কৈছে বিশ্বৰ হেপাটাইটিছ দিৱস কোন তাৰিখে পালন কৰা হয় অপচন এ কৈছে 28 জুলাই অপচন বি কৈছে 20 অক্টোবৰ অপচন সি কৈছে 9 এপ্ৰিল আৰু অপচন ডি কৈছে 14 জুন উত্তৰটো হ'ব 28 জুলাই এ ইজ দা ৰাইট আনসাৰ 5 নম্বৰ কৈছে গুৱাহাটীত কিমান চনত গুৱাহাটী মেডিকেল কলেজ স্থাপিত হৈছিল অপচন এ আছে 1947 চনত বি 1948 চনত সি 1949 চনত আৰু ডি 1960 চনত 1960 চনত শুদ্ধ উত্তৰ ডি ইজ দা ৰাইট আনসাৰ 6 নম্বৰ কৈছে ডিব্ৰুগড়ত কিমান চনত অসম মেডিকেল কলেজ স্থাপিত হৈছিল অপচন এ 1947 চনত বি 1948 চনত সি 1949 চনত আৰু ডি 1950 চনত শুদ্ধ উত্তৰটো হ'ব 1947 চনত এ ইজ দা ৰাইট আনসাৰ 7 নম্বৰ প্ৰশ্নটোত কৈছে চিকিৎসা বিদ্যাৰ কথা আমাৰ কোনখন বেদত উল্লেখ আছে অপচন এ সামবেদ অপচন বি ঋগবেদ অপচন সি অথৰ্ববেদ অপচন ডি যজুৰ্বেদ গতিকে শুদ্ধ উত্তৰটো হ'ব অথৰ্ববেদ সি ইজ দা ৰাইট আনসাৰ 8 নম্বৰ প্ৰশ্নত কৈছে অসমত সৰ্বপ্ৰথম মেডিকেল কলেজ খনৰ নাম কি অপচন এ আছে ডিব্ৰুগড় মেডিকেল কলেজ বিত আছে তেজপুৰ মেডিকেল কলেজ সিত আছে অসম মেডিকেল কলেজ আৰু ডিত আছে বৰপেটা মেডিকেল কলেজ উত্তৰটো হ'ব অসম মেডিকেল কলেজ সি ইজ দা ৰাইট আনসাৰ 9 নম্বৰ প্ৰশ্নত কৈছে চিকিৎসা বিজ্ঞানৰ পিতৃ বুলি কাক আমি জানো অপচন এ আছে আইনষ্টাইন বিত আছে নিউটন সিত আছে গ্ৰাহাম বেল ডিত আছে হিপোক্ৰেটাছ উত্তৰটো হ'ব হিপোক্ৰেটাছ ডি ইজ দা ৰাইট আনসাৰ প্ৰশ্ন 10 নম্বৰত কৈছে 1948 চনত তলৰ কোনটো সংস্থা গঠন হৈছিল অপচন এ আছে ৰাজ্যিক স্বাস্থ্য সংস্থা অপচন বি আছে বিশ্ব স্বাস্থ্য সংস্থা আৰু অপচন সি আছে ৰাষ্ট্ৰীয় স্বাস্থ্য সংস্থা আৰু ডিত আছে এটাও নহয় গতিকে শুদ্ধ উত্তৰটো হ'ব অপচন বি বিশ্ব স্বাস্থ্য সংস্থা